যুদ্ধ ঘোষণা হওক। কবি ফণীন্দ্ৰনাথ গায়ন, আবৃত্তিকাৰ জ্ঞানদীপ হাজৰিকা। ৰাতিবোৰ ক্ৰমাৎ দীঘলীয়া হৈছে, আন্ধাৰো গ্ৰাহতৰ হৈছে। আন্ধাৰৰ মাজতো বাঘৰ চকুৰ দৰে চিকমিকাই আছে জিজ্ঞাসাৰ চকুবোৰ। কিন্তু অশ্বাৰোহীৰ বৰ্ম পিন্ধিলা যেতিয়া, মন দৃঢ় কৰা, সাহস সাৰথি কৰা, আন্ধাৰৰ বুকু ফালিবলৈ উদ্যত কৰা পোহৰৰ বৰ্ষাপাত। ৰাতি যিমানেই দীঘল অথবা ভয়াল নহওক কিয়, ৰাতিৰোতো মৃত্যু আছে পুৱাৰ হাতত। অশ্বাৰোহীৰ বৰ্ম পিন্ধিলা যেতিয়া, হাতত পোহৰৰ বৰ্ষালৈ, অৰ্জুন দৃষ্টিৰে কক্ষ্যচ্যুতবোৰক আক্ৰমণ কৰা। ৰাতিৰ টোপনি ভাগিবলৈ যুদ্ধ ঘোষণাৰ শংখধ্বনি কৰা। যুদ্ধ হওক মৰা মানুহক জীয়াই তোলা, যুদ্ধ হওক সত্য প্ৰতিষ্ঠাৰ আমুক বাণীৰ, যুদ্ধ হওক কক্ষ্যচ্যুতবোৰক লক্ষ্য পথলৈ ঘূৰাই অনা, যুদ্ধ হওক সাম্ৰাজ্যবাদীবোৰৰ আগ্ৰাসনক নস্যাৎ কৰা, যুদ্ধ হওক অবাঞ্ছিত আন্ধাৰৰ বুকুত থকা কুৎসিত বাসনাক হত্যা কৰা, যুদ্ধ হওক মানৱতাক অক্ষত ৰূপত প্ৰতিষ্ঠা কৰা।